অসমীয়া ৰান্ধনিঘৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পটলৰ এটা ৰেচিপি আপোনালোকক দেখুৱাব লৈছোঁ। প্ৰথমে পটলখিনিৰ বাকলিখিনি চুচি ল'লোঁ, তাৰপিছত ভালকৈ ধুই লোৱাৰ পিছত দুফাল কৰি ফালি ল'লোঁ। এতিয়া মই পটলখিনি অলপমান আধা সিজা কৰাকৈ বইল কৰি ল'ম। পটলখিনি প্ৰায় সিজিছে। এতিয়া মই এখন প্লেটত উলিয়াই ল'লোঁ। তাৰপিছত ইয়াৰ মাজৰ যিখিনি গুটি আছে সেইখিনি মই চামুচৰ সহায়েৰে বেলেগ কৰি উলিয়াই ল'ম। এই আপোনালোকে দেখিছে পটলৰ গুটিখিনি মই এৰুৱাই দিলোঁ চামুচেৰে। তাৰপিছত যিখিনি আমাৰ পটল থাকিলে তাত মই নিমখ আৰু হালধি গুড়ি দি ভালকৈ সানি ল'ম। এয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। তাৰপিছতে মই ইয়াত দিম তেল। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত তাত মই পটলখিনি দি দিছোঁ। আমি যি ধৰণে পটল ফ্ৰাই কৰোঁ সেই ধৰণে ভাজি ল'ম। পটলখিনি প্ৰায় ভজা হৈয়ে গৈছে। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম আৰু একেখিনি তেলতে মই দিম পিঁয়াজ, তাৰপিছতে দিম কাটি লোৱা বিলাহী। পটলখিনি ভাজি লোৱাৰ কাৰণে তেলখিনি অলপমান ক'লা হৈ গৈছিলে। বিলাহীখিনি দি মই ভালকৈ লৰাই ল'ম। এতিয়া এটা বাতিত আদা, নহৰু আৰু মছলাৰ কাৰণে ইয়াত দিছোঁ হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা। এইখিনি মই ভালকৈ ভাজি ল'ম যেতিয়ালৈকে বিলাহীখিনি ভালকৈ গলি নাযায়। তাৰপিছতে ইয়াত মই সোৱাদ অনুযায়ী দিছোঁ নিমখ। মছলাখিনি প্ৰায় ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াত দিম যিখিনি পটলৰ গুটি আছিলে মাজৰ অংশখিনি, সেইখিনি ভাজি পেলালোঁ একেলগতে। তাৰপিছতে ইয়াত মই দিম যিখিনি পটল মই ভাজি লৈছিলোঁ, ভাজি লোৱা পটলখিনি দি দিম। দিয়াৰ পিছত ভালকৈ লৰাই ল'ম যাতে মছলাখিনি পটলত লাগি ধৰে। ইয়াত মই পানী নিদিওঁ। এতিয়া মোৰ পটলৰ ৰেচিপিটো হৈ গ'ল। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম। যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু নতুনকৈ চাই থকা সকলে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ কাৰণে নাপাহৰিব।